বিটিআৰত থকা প্ৰায় 30টা জাতি জনগোষ্ঠীয় সংগঠন সেইটো লৈ পেলাই উমৈহতীয়া কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন যোৱা 5টা বছৰে আমি একেলগে আছোঁ আৰু ইয়াৰ প্ৰধান লক্ষ্য আছিল যে বিটিআৰত যি শান্তি সম্প্ৰীতি মিলাপ্ৰীতি সমন্বয় ভাতৃত্ববোধ এইটো সদায় মজবুত আৰু অটুট ৰাখিব লাগে শান্তি স্থাপনৰ পিছত আৰু আমাৰ যিখিনি জাতি জনগোষ্ঠীৰ উমৈহতীয়া যিবিলাক সমস্যা আজি আমি আলোচনা কৰিলোঁ এই বৰ্মা কলেজত যে যি বিদ্যালয় প্ৰাধিকৰণ শিক্ষক নিযুক্তি আৰু বিদ্যালয় আন্তঃগাঁথনিৰ যি সমস্যা বিটিআৰত ইয়াৰ সমাধানৰ সূত্ৰ ওলাই পেলাই চৰকাৰে বহুতো পদক্ষেপ লৈছে তথাপিও আৰু বহুতো পদক্ষেপ বা নিযুক্তি দিব লগা আছে বিদ্যালয় প্ৰাধিকৰণ বিটিআৰ শান্তি চুক্তিৰ লিপিবদ্ধ আছে সেই হিচাপে অসম চৰকাৰক আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ দ্বিতীয় কথাটো হ'ল যে সুপাৰ 50 বড়োফা মিছন লোৱা হৈছে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কাৰণে ইয়াত বিটিআৰত 30টা জাতি জনগোষ্ঠীৰ মানে তৰফৰ পৰা দুজনকৈ মানে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত কোচিঙৰ ব্যৱস্থা মানে উপৰঞ্চিভাৱে 50 জনকৈ যিটো কৰি আছে সুপাৰ 50 তো এই পৰ্যায়লৈকে লৈ যাব পাৰে নেকি তাৰ কাৰণে আমি আলোচনা কৰিলোঁ আৰু শিক্ষা ক্ষেত্ৰত খাদ্য ক্ষেত্ৰত লগতে আমাৰ যি সংস্কৃতি কলা সংস্কৃতিৰ ক্ষেত্ৰত এই 3টা দিশত উমৈহতীয়াভাৱে আমি কাম কৰাৰ কিছু নীতি কিছু আমি মানে পৰিকল্পনা আজি আমি প্ৰস্তুত কৰিলোঁ বিটিআৰত যি ভূমিৰ সমস্যা আছে সকলো জাতি জনগোষ্ঠীয়ে সদায় কথাকে কৈ আছে যে আমাৰ মানে ভূমিৰ সমস্যা সমাধান হোৱা নাই ভূমি জড়িত বহুতো সমস্যা এতিয়াও জ্বলন্ত হৈ আছে তো ভূমিৰ লগত জড়িত যিবিলাক সমস্যা মিছন বৈষম্যতিৰ যোগেদি আৰু কেটেগৰিকেলি কি প্ৰক্ৰিয়া দি কি পদ্ধতিৰ যোগেদি কাৰো ভূমিৰ অধিকাৰ সৰ্ব নোহোৱাকৈ ক্ষয় ক্ষতি নোহোৱাকৈ সকলো জাতি জনগোষ্ঠীক তেওঁলোকৰ অধিকাৰক মৰ্যাদা দিব পাৰে তাৰ কাৰণে এটা ৰাস্তা ওলাবৰ কাৰণে আমি বিটিআৰ চৰকাৰক বিটিআৰ প্ৰধানক আমি আহ্বান জনাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসামাজিক যিবিলাক ড্ৰাগছ মদ ভাং যোৱা বাল্য বিবাহ হিউমেন ট্ৰাফিকিং আমি বন্ধ কৰিবৰ কাৰণে কিছু সজাগতা বৃদ্ধিৰ কাৰণে আমি কাম কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ আৰু কমিউনিটি কালচাৰেল মিউজিয়াম বিটিআৰত যি মানে কেপিটেল কোকৰাঝাৰত সকলো জাতি জনগোষ্ঠীৰ এটা কমিউনিটি কালচাৰেল মিউজিয়াম সকলো জাতিৰ যি আমাৰ সাজপাৰ বা তেওঁলোকৰ বাদ্যযন্ত্ৰ এই কালচাৰ যাতে জীয়াই থাকে যি ধৰণে কলাক্ষেত্ৰত আছে তাৰ কাৰণে এটা মিউজিয়াম স্থাপনৰ কাৰণে আমি বিটিআৰ চৰকাৰক দাবী আৰু আহ্বান জনাবৰ কাৰণে আজি আমি প্ৰস্তাৱ লৈছোঁ তো এনেকুৱা ধৰণৰ বহুতো বিষয় আজি আমি ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আগলৈকে ইয়াৰ সমাধান আমি পাম আৰু নিজাববীয়াকৈ আমি সাংগঠনিক দিশত আমি সকলো দল সংগঠনে কাম কৰিবৰ কাৰণে আজি আমি ইয়াত ঐক্যবদ্ধভাৱে আমি সিদ্ধান্ত লৈছোঁ আশা কৰিছোঁ শান্তি সদায় ইয়াত মানে চিৰযুগমীয়া হৈ থাকিব আৰু সকলোৰে উন্নয়ন সকলোৰে সমস্যা সমাধান হ'ব ধন্যবাদ।